হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। ময়ো ভালে আছোঁ। আজি টাইটেল দেখি হয়তো গম পাইছে আপোনালোক ডেইলি মাছ বজাৰ কেনেকুৱা হয় এইটো দেখুৱাম, আৰু লগতে এটা ৰেচিপিও আছে, মিছা মাছৰ ৰেচিপি। আহক তেতিয়াহ'লে আগতে বজাৰখন চাই লওঁ। आज ठंडा खाबी पाँच ग्राम আৰু শেষত চাইছে আমি লোৱা মাছটো এইটো, আৰু আমাক ওপৰত পঠাই দিলে মাছখিনি ভাল কৰিবৰ কাৰণে। আৰু সেইপিনে চাওকচোন, ছাগলী ওলমাই থৈছে। আৰু ইয়াত চাওক, এনেকৈ মাছবিলাক লাইন পাতি থ'ব লাগে, এটাৰ পিছত এটা নি কিনে মানুহজনে ভাল কৰি যায়। আৰু এইটো মাছ চাওকচোন, তেখেতে চাগে ভাঙৰা নে কি কৈছিলে, কেনেকৈ এৰুৱাই চাওকচোন, বাকলি নেচেলাই ইয়াৰে, এনেকৈ গোটেইখন এৰিয়াই দিয়ে। আপোনাক শেষত দেখুৱাম, চাই থাককচোন। তেখেতক সোধাত কৈছিলে এইটো সাগৰীয় মাছ হয়। क्या नाम बोला आपने? ये बोल रहा हूँ वो भांगड़ा है, भांगरा। भांगरा ये पकेगा नहीं है ना? नहीं जी आप देख लीजिए खुद ही। हाँ, তো ৰুমৰ ভিতৰতে গোটেইখন মাটন, চিকেন সকলো পায়, ফিছ। আৰু এতিয়া আহক ৰেচিপিৰ মাজলৈ আগবাঢ়ো। মই মিছা মাছৰ ৰেচিপি লৈ আহিছোঁ আজি। আৰু ইয়াতে আগতে মাছ এনেকৈ মেৰিনেট কৰিছিলোঁ, গতিকে হালধি নিমখ আছে অকণমান, মই প্ৰয়োজন অনুসৰি দি দিলোঁ আৰু মেৰিনেট কৰি থৈ দিলোঁ। আৰু এয়া দেখিছে, মই বিলাহী লৈছোঁ, 3টা জলকীয়া লৈছোঁ, আৰু লৈছোঁ নহৰু 5-6 ফুটামান, আদা লৈছোঁ, আৰু জালুক লৈছোঁ 6টা, পিঁয়াজ লৈছোঁ অকণমান। একো নাই, এইখিনি ডাঠকৈয়ে কাটিছোঁ, কাৰণ কিয় এইখিনি গ্ৰাইণ্ডাৰত দি পেলাই মিক্স কৰি ল'ম। আৰু এইটো মাছ ভজাই কেৰাহী আছিলে, তাতে অকণমান তেল দি পেলাই মই এইখিনি ভাজি ল'ম। মন কৰিব যে এইখিনি প্ৰনখিনি ভাজোঁতে আপোনালোকে গেছৰ ফ্লেমটো যাতে ল' কৰি থৈ দিয়ে, আৰু এইখিনি বেছি ভাজিব নালাগে, নহ'লে লবৰ দৰে টান হৈ পৰে। এইটো গ্ৰেভিয়ে বনাম। আৰু এতিয়া চাওক, গ্ৰাইণ্ডাৰ গোটেইখিনি দি ল'ম, আদা নহৰু জলকীয়া জালুক পিঁয়াজ। আপোনালোকে ইচ্ছা কৰিলে বিলাহীখিনিও গ্ৰাইণ্ডাৰত দি মাৰি ল'ব পাৰে, কিন্তু মই সেনেকৈ দিয়া নাই। আৰু এইখিনি গ্ৰাইণ্ড হৈ গ'ল, অকণমান পানী দিছিলোঁ মই। আৰু এইপিনে এইখিনিও এনেকৈ ভাজি আছিলোঁ, আৰু এতিয়া প্ৰায় হৈয়ে গৈছে। আৰু সেইখন কেৰাহীতে অকণমান তেল দিলোঁ মই। আৰু আমাৰ গোটেই মাছখিনি হ'ল এইখিনি, আমি যিটো ফ্ৰেছ মাছখিনি টুকুৰা আনিছিলোঁ এইটো আছিলে। আৰু এইখিনি বা কি নাম আছিলে মই পাহৰিলোঁ। আৰু এইখিনি মিছা মাছখিনি। আৰু এতিয়া চাওক, মই পেষ্টটো ঢালি দিছোঁ যেতিয়া তেলখিনি গৰম হ'ল। সদায় কোৱাৰ দৰে আজিও কম, মছলাখিনি ভালদৰে ভাজি ল'ব কম জুইত। আৰু এতিয়া চাওক, তেল বিৰিঙি আহিছে অকণমান, মই তলিত নালাগিবৰ কাৰণে মই পানী দি আছিলোঁ গ্ৰাইণ্ডাৰটো খালি পেলাই। আৰু এতিয়া মই বিলাহীখিনি দি দিম। বিলাহীখিনি দি পেলাই মই নিমখ অকণমান দিছিলোঁ, আৰু ঢাকনিখন লগাই দিছিলোঁ। আৰু এয়া চাওক, 5 মিনিট পিছত যিখিনি বিলাহী ভালকৈ গলি যোৱা নাই, এইখিনি মই হেতা পাতেৰে ভাঙি দিছোঁ। আপোনালোকে এনেকুৱা কৰিব। এইখিনি অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছিলোঁ, এইখিনিতো সকলোৱে জানেই। এতিয়া গ্ৰাইণ্ডাৰটো অকণমান আখলি পেলাই আৰু পানী দিব লাগিব। আপোনালোকে যিটো হিচাপত ৰাখে সেইটো হিচাপত গ্ৰেভিটো ৰাখিব পাৰে, আৰু মছলা বিলাহী কম বেছি কৰিব পাৰে। এতিয়া মই প্ৰয়োজন অনুসৰি হালধি দিছিলোঁ, আৰু মিট মছলা অকণমান দিছোঁ। আপোনালোকে যিকোনো ধৰণৰ গুড়ি মছলা দিব পাৰে। আৰু এতিয়া চাওক, পানী অকণমান দি দিছোঁ। পুনৰবাৰ কৈছোঁ, আপোনালোকৰ যদি মানুহ বেছি হয় তেতিয়াহ'লে এইটো এনেকৈও খাব পাৰে। মই গ্ৰেভি কৰি পেলাই খাম, সেইটো এনেকৈও ভাল লাগিব অকণমান এটা উতল অহাৰ পিছত।
আৰু এতিয়া মই প্ৰনখিনি অৰ্থাৎ মিছা মাছখিনি দি দিছোঁ আৰু এয়া চাওক 5 মিনিট পিছত মই ঢাকনিখন লগাই দিছিলোঁ আৰু এয়া 5 মিনিট পিছত দেখাইছোঁ আপোনালোকক আৰু মই প্ৰায় নমায়ে থ'ম। এতিয়া ধনিয়া দিব পাৰে আপোনালোকে, কিছু টেষ্টি হৈছিলে, আপোনালোকে বনাই খাবচোন। গতিকে মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।